ৰাইজসকল, আজি দুপৰীয়াৰ খাদ্যটো দুখীয়া মানুহ সদায় মাছ মাংস খোৱা হ'লে অকাত নাই। অকাত নাই বুলিয়ে ক'ব লাগিব। পইচা নাই যিহেতু সদায় মাছ মাংস খাবলৈ, তেওঁ অকাতেই নাই নে কি কয়? এতিয়া আজি ভগৱানে কি মিলাইছে আজি দুপৰীয়াৰ খাদ্যটো? এইটো হৈছে কাচকলৰ চব্জি এইটো। তাৰপিছত এইটো হৈছে আমাৰ লোকেল যিটো সৰু সৰু যে বেঙেনা যে ইমান কণ যে বেঙেনাটো যে ঘৰত হোৱা লোকেল বেঙেনাটো এইটো ভাল লাগে খাই। আৰু এইটো হৈছে আজি মাটি দাইল বুলি ক'লে আৰু লোভেই লাগি যায় নে কি কয় ৰাইজসকল? ভাতকেইটা ধুনীয়াকৈ সানি লৈছোঁ। মাটি দাইল প্ৰায় আজি এসপ্তাহমান খোৱা নাই। মাটি দাইল এসপ্তাহমানৰ আগত খাইছিলোঁ এবাৰ। আৰু মাটি দাইল হ'লে আৰু বেছি চুবাব নালাগে, ফুককৈ টানি দিয়া আৰু হুককৈ সোমাই যাব ভিতৰলৈ। চাব দেই, মজা একদম। আৰু মাটি দাইল যদি হয় বেছি সময় নালাগে, ভাতকেইটা খাওঁতে পিটিককৈ হৈ যায়। আপোনালোকৰ খোৱা বোৱা হ'লনে নাই পিছে? সোধাই নাই মোক। লোকেল বেঙেনা একদম মজা। মাটি দাইল আৰু মাটি দাইলৰ খোৱাৰ কথাটো ক'বই নালাগে, মজা লাগে খাই। কিন্তু জলকীয়া এনেই পেলাই দিওঁ, কিলে দিওঁ। মই এনেই জলকীয়া খোৱা ইমান অভ্যাস নাই, সঁচা কথা কৈছোঁ। ইমান জলকীয়া মই খাব নোৱাৰোঁ। দেখা পাইছে ভিডিঅ'ত, মই ইমান জলকীয়া খাব নোৱাৰোঁ। অসমীয়া দাহনে তেনেকৈ ভোট জলকীয়া মৰককৈ মাৰে। নোৱাৰোঁ দেই তেনেকৈ খাব। গোটেই সোপা একেলগে সানিলে ভাল হ'ব। পেটলৈ যাব যিহেতু একেলগে, না কি কয়? একেলগে সোমোৱাই দিয়ে ভাল। হৈ গৈছে এতিয়াহে। পকা জলকীয়া, এইডাল পকা নহয়, শুকান জলকীয়া। দুপৰীয়াৰ ঈশ্বৰে যেনেকৈ মিলাইছে আৰু মনটো শান্তি কৰি খাই দিছোঁ আৰু। দিয়ক ৰাইজসকল, বেয়া চেয়া নাপাব দেই, অকণমান লোভ লগাই দিওঁ আপোনালোকক ভাতকেইটা খোৱা দেখুৱাই। ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ গোটেইকেইটা কৰি দিব। হৈ গৈছে আৰু টেংকি ফুল, বেছি খাব নোৱাৰোঁতো। এই দেখিছে নাই, ৰৈয়ে গ'ল, নহ'ব আৰু এইকেইটা। ৰাক্ষস বুলি ক'লেও কামত নিদিয়ে। দেখা পাইছে নহয়, ৰাক্ষস হোৱাটো গোটেই সোপা চাফাই হৈ গ'ল নে কি কয়?